टंला आरो हरिसिंगानि स्टेशन गेजेराव रेल लामाखौ बारस'नाय मोनसे गामि लामा टंला कलेजनि साखाथियाव दासिम बे लामायाव रेल गेट गैया। बे लामाजों धुपदल, फुख्रिपार, बानसिरिया गामिनि सुबुंफोरा हान्थियो, लोगोसे टंला कलेज आरो हाथायाव थांलाय फैलाय खालामग्रा लामा। बे लामाखौ रेल बिफाना दिनै बन्द खालामनो नागिरो, नाथाय गामिनि रायजोफोरा बन्द खालामनो नागिरनायखौ होबथायो। रेलवे क्रसिंगर जितु हेरि आছিলে আপোনালোকে ইয়াতে কি কৰিব বিচাৰিছে? আমি ইয়াতে আপোনাৰ যেটো আনমেন গেট আছে এটো এনেকে থাকিলে ধৰক 4 চকাৰ গাড়ী আহিব, ৰাতি 3 চকাৰ গাড়ী আহিব, এইবিলাক গাড়ী ফসি যায়, ইয়াতে ফসি যায়, দুৰ্ঘটনা হয়। তাৰ কাৰণে আমি জাস্ট এটো বেৰি দিব আহিছিলো। ৰাইজৰ ফালৰ পৰা কি কয়? ৰাইজে কৈ আছে ৰাইজক ইয়াতে গেট লাগে। ডিপাৰ্টমেণ্টৰ পৰা ইফালে গেটৰ দিয়াৰ ব্যৱস্থা কোনো ব্যৱস্থা লোৱা নাই। ডিপাৰ্টমেণ্টে ৰাইজৰ ডিমাণ্ডৰ ওপৰত হে ডিপাৰ্টমেণ্টে এইটো ৰেলটো ব্যৱসায়িক সংস্থা, ৰেলৰ যদি ৰাইজৰ দৰকাৰ নাই ৰেলৰ কেনেকৈ আহিব? ৰাইজৰ ডিমাণ্ডটো গম পালেহে ৰেলে ক'ব পাৰিব যে হয় তাত দৰকাৰ। এতিয়া আপোনালোকে কিয় আহিছিলে ইয়াতে? গেটটো বন্ধ কৰাৰ কাৰণে বন্ধ কৰিব আৰু ন? বন্ধ কৰাৰ কাৰণে আমাৰ অৰ্ডাৰ আছে। এইটো ৰঙিয়া ডিএনচি, ৰঙিয়াৰ পৰা ডিএনচিৰ পৰা এই লেটাৰ ভিত্তিত আমি ইয়াতে ৰেল আনঅথৰাইজ এইটো গেট, এই ৰাস্তা এইটো বন্ধ কৰাৰ কাৰণে আহিছিলোঁ। আৰু আজি ৰাইজ বহুতখিনি ভিৰ হ'ল, ভিৰৰ কাৰণে আমি চাওঁ, আলোচনা কৰি আছোঁ, কেনেকৈ আমি ওপৰত জনাম আৰু। আচ্ছা, আপোনালোকৰ যিটো নেকি এই আপোনালোকৰ ৰাস্তাটো বন্ধ কৰাৰ ব্যৱস্থা যিটো ডিপাৰ্টমেণ্টে লৈছে, আপোনালোকে কি ক'ব কওকচোন? আমি ইয়াতে ৰেল গেটটো বহাব নিদিওঁ, বহুত বছৰৰ পৰা আমি লাগি আছোঁ ইয়াতে। ৰঙিয়া অফিচলৈকে গৈছোঁ, তাৰপিছত ট্ৰেইন ইয়াতে ৰখোৱা হৈছে, আকৌ ৰঙিয়া অফিচত আমি DRM ছাৰকো লগ কৰিছোঁ। আমাৰ পেপাৰ চেপাৰবিলাক আছে। আমি দিনটো ৰখি ৰখি ছাৰকো লগ কৰি থৈ আহিছোঁ। তাতে গামোচা চামোচা দি থৈছোঁ আমাৰ ফালৰ পৰা ছাৰক। অভাৱিত হ'ব পাৰে, নহ'লে সেইটোৰ লগত এইটোৰ কানেক্টিং এটা বাহিৰত বনাই দিব চিন্তা কৰিছিলে ভাল আছে, কিন্তু এই দলংখনৰ কাৰণে বহুত প্ৰব্লেম হৈ যায়। অভাৰব্ৰিজৰ বৰ সম্ভৱপৰ নহয়। ভাবিছিলোঁ যে আপোনালোকে এটা ৰেল লাইন আছে, ক্ৰচিং হৈ যায়, তাঁৰ দুডাল লগাই, শিকলি দুডাল যে লগাই দিয়ে ৰেলৰ আগে আগে, টিং এখন যে থাকে, কানেক্ট কৰি দিয়ে শিকলি দুডাল। সেইটো এই ধৰণৰ গেট নহয়। এজন আপোনালোকৰ মানুহ থাকিব, তেওঁ যে শিকলিডাল লগাই দিয়ে। এতিয়াতো আপোনাৰ হেৰি পৰি যায় ন, বাৰটো পৰি যায়। বাৰ পৰা কথাটো মই কোৱা নাই, শিকলি লগাই পেলাই মানুহটো দিব লাগিব। গেটটো বোলে সেইখন গেট বনাবলৈ হ'লে মই শুনা মতে, আপুনি টেকনিকেল মানুহ হয়, এইবিলাক বোলে বন্ধ কৰিব লাগিব অলপমান দিনৰ কাৰণে ৰেলৱে লাইনটো। সেই গেটখন বনাবলৈ হ'লে লাইনটো বন্ধ কৰিব লাগিব বুলি ক'লে, কথাটো মিছা নেকি? লাইনকে বন্ধ কৰিব, লাইনটো বন্ধ কৰাৰ দৰকাৰ নাই। আপোনালোকৰ টেকনিকেল মানুহে কৈছে কাম চলিব চাইডত, কেনেকৈ বন্ধ হ'ব? গেটটো হ'ব তাত হ'ব, ট্ৰেক বন্ধ কৰিব লাগিব বুলি কৈছে। বন্ধ নহয়, কোনে ক'লে? আপোনালোকৰ এতিয়া নামটো মই নকওঁ, আপোনালোকৰ মানুহে কৈছে। জানা শুনা কথা এইটো, আমি নাজানো। আমি যেতিয়া কথা পাতিছিলো তেওঁ কৈছিল যে ইয়াতে যদি সেই ধৰণৰ গেট দিবলগীয়া হয় কিছুদিনৰ কাৰণে টেক্সটো বন্ধ হ'ব, সম্ভৱ নহয়। তাতে ক'ত হেৰি আপোনাৰ গেট গুমটিটো বনাব, ইয়াতে ব্লকবিলাক বনাব, ব্লকবিলাক বনালে